তো গাইজ এতিয়া একেলগে অলপমান হলিও খেলিলোঁ, ফাকুৱা খেলিলোঁ। তো এতিয়া গৈ আছোঁ একেলগে হনুমান মন্দিৰ। তো হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল ৰূপম ব্লগ। তো আপোনালোকক আকৌ এবাৰ লগ পাম। তো আজি হলি, তো হেপী হলি সকলোকে এণ্ড গুড মৰ্ণিং। তো নগাঁৱৰ পৰা তো আপোনালোকক আজি হলি কেনেকৈ চেলিব্ৰেশ্যন হয়, কি কি কৰোঁ আপোনালোকক সকলো দেখাব চেষ্টা কৰিম। তো বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ। তো বাবুৱে হলি আনিব আহিছে, হেপী হলি। কেইটামান ল'ৰা আহি কিনে একদম এনেকুৱা অৱস্থা কৰি থৈ গৈছে মোৰ। তো উপায় নাই, তো যিহেতুকে লেতেৰা হৈছোঁৱে এতিয়া ফাকুৱাই দি। তো একেলগে অলপমান চকলৈকে ওলাই যাওঁ। মানে গাইজ কথাটো এনেকুৱা হৈছে, আমাৰ নলবাৰী ছাইডত আপোনাৰ মানে কি ধৰি লওক আৰু দুদিন তিনিদিন ধুনীয়াকৈ মানে আৰু হোলী খেলে। তো গতিকে ইয়াতে মানে এনেকৈ নেখালে। আজি কিবা ইয়াতে এখন পূজা পাতে, তো পূজাখন পাতে মানে ৰাতিয়ে পাতে। তো কালিহে ভালদৰে হোলী খেলিব। তো লগ পাওঁ আপোনালোকক, চাই থাকক। তো গাইজ এতিয়া একেলগে অলপমান হলিও খেলিলোঁ, ফাকুৱা খেলিলোঁ। তো এতিয়া গৈ আছোঁ একেলগে হনুমান মন্দিৰ। ইয়াৰ পৰা চাপানলাৰ পৰা এইভাগেদি যাব লাগে। এইভাগে কি হয় জেগাটোৰ নাম বাবু? জাজুৰি পালে যাব লাগে। তো গৈ কেনে দেখাই আছোঁ আপোনালোকক হনুমান মন্দিৰটো কেনেকুৱা হয়। তো গাইজ ইমানখিনি আহি সেই গাড়ীখন মোৰ সেইখন তলত গেট কিমান উঠাই দিছোঁ গাড়ী মই, চাই লওক আপোনালোকে। এতিয়া গাইজ হনুমান মন্দিৰ, এইটো কি কোহাই দি আহিব লাগে বাবু? এইটো জীয়াজুৰিত আছে হনুমান মন্দিৰ, এনে হনুমান পাথৰ বুলিয়ে কয় সকলোৱে। তো এতিয়া মন্দিৰ চন্দিৰ বনালে, তো মজা লাগে। আপোনালোকে চাব, দেখা পাইছে নিশ্চয়। তাৰ লগতে ইমান উঠিব লাগে, বহুত ওখ হয়। তো আহিলোঁ তাৰ কাৰণে, চাবৰ কাৰণে। তো গাইজ এইটো হয় শিৱ মন্দিৰ, দেখা পাইছে আপুনি এইবিলাক ফটো। তো এইটো হ'ল শিৱ মন্দিৰ। তো এইটো মানে কি আগতে এই মন্দিৰটো পাথৰৰে আছিলে। মানে তো পাথৰ থকা দেখি মানে কি হ'ল, এতিয়া মানে পইচা অলপমান দি কিনে ধৰি লওক ৰাইজে হওক বা বহুত মানুহে হওক দি কিনে সেইখিনি যিখিনি পইচা জমা হৈছে মানে ওপৰত হনুমান মন্দিৰটো বান্ধিছে। আৰু এইটো হৈছে শিৱ মন্দিৰ, হনুমান মন্দিৰ। তো আপোনালোকে চাই লওক, তলত শিৱ মন্দিৰটো আছে আৰু ইয়াতে এইটো হনুমান মন্দিৰটো আছে। তো হনুমান মন্দিৰটো আপোনালোকে দেখা পাইছে কি ধুনীয়াকৈ মানে এতিয়া বনাইছে, কালাৰ চালাৰ কৰিছে। আৰু ইয়াতে কেতিয়া পূজাও হয় ন, ইয়াতে যেতিয়া পূজা হয় খুব মানুহ হয়। তো আপোনালোকে দেখা পাইছে যে এইটোৱে হনুমান মন্দিৰ। তো চাওক, এইটো হনুমান আৰু তলৰটো শিৱ মন্দিৰ হয়। আহিলোঁ ইয়াতে আপোনালোকক দেখাব। বহুতৰ মানে মুখত শুনি আছিলোঁ এইটো মন্দিৰৰ বিষয়ে, যে মন্দিৰটো যি মানে আপোনালোকে আৰু ভাবে তাকে মানে কি পূৰা হয়। গতিকে সেইকাৰণে আপোনালোকক দেখাব আহিলোঁ, আপোনালোকে দৰ্শন কৰি লওক। সেইবিলাক হয়তো আপোনালোকে দেখা নাই আগতে সেইভাগে মন্দিৰ। এইটো চাপানলাৰ পৰা আহিব লাগে, জীয়াজুৰি ন? অঁ, জীয়াজুৰিৰ ছাইডত। তো জীয়াজুৰিৰ ছাইডত আহি কিনে পাহাৰৰ ওপৰত আছে এই মন্দিৰটো। তো মানে উশাহটো অলপমান সেই হৈ গৈছে, যদিও মানে ইমান ওপৰত গাড়ী উঠাইছোঁ। মানে ইয়াতে কোনো গাড়ী নুঠাই, মই একদম পূৰা গাড়ীৰ ওপৰলৈকে লৈ আহিছোঁ পাহাৰৰ ওপৰেদি। আৰু সেইডাল বেলগছ, তাতে সেইটো শিৱ মন্দিৰত কিবা পূজা পাতি হয়। তো এইখিনি আপোনালোকে চাই লওক, ধুনীয়া লাগে মন্দিৰটো। আৰু আহি কিনে মানে মনটো একদম ফ্ৰেছ লাগি থাকে, কাৰণ একদম পাহাৰৰ ওপৰত ধুনীয়া। দেখা পাইছে হোলী খেলি কিনে একেলগে ডাইৰেক্ট এনেকৈ আহি গ'লোঁ মন্দিৰত। আহিব লাগিছিলে ভালদৰে, ধূপ চাকি জ্বলাব লাগিছিলে, কিন্তু একো ধূপ চাকি একো অনা নহ'ল। ভাইটিটোক লগত লৈ আহিছিলোঁ, মই চিনি নাপাওঁ, গতিকে ভাইটি লৈ আহিলে। তাৰ কাৰণে একেলগে আহি গ'লোঁ। বেলেগ দিনা আৰু আহিম বাৰু ভালকৈ ধূপ চুপ জ্বলাব। তো চাই লওক এবাৰ ভিউটো আপোনালোকক দেখাই আছোঁ। পাহাৰখন মানে একদম মানে বহুত ওখ, এনেই ধুনীয়াকৈ ধুনীয়া চাফা পানী আহি থাকে, চাওক আপোনালোকে। তো এনেকৈ পানী যায় যে মানে ইয়াৰে পানী ফিল্টাৰ হয়, আৰু মানে ইয়াৰ পানীটোৱে খায় মন্দিৰত হওক বা মানুহবিলাকেও ইয়াৰ পানীটোৱে খায়। একদম মানে পানীটো ফিল্টাৰতকৈ আৰু ভাল, মিনাৰেলতকৈ বহুত ভাল পানী, চাফা পানী হয়। দেখিব পাৰিছে আপোনালোকে, চব কি ধুনীয়া পানী হয়, কি ধুনীয়াকৈ বৈ আছে। তো
এইটো ধুনীয়া চাফা পানী হয় দেখিছে। তো গাইছ এতিয়া যাব ওলাইছোঁ মন্দিৰটোৰ পৰা। মই গাড়ী ৰাখিছোঁ মানে ইয়াতে, আপোনালোকে দেখিব পাৰিছে কিমান ওখ হয়। তো গতিকে আহিলোঁ, আহি খুব ভাল লাগিলে। তো বাবু কেনে লাগিল? একদম মজা লাগিছে। তো গাড়ী লৈ লওঁ। বাবু যেতিয়া গাড়ী উঠাই আছিলোঁ মই কৈছিলোঁ যে ভালকৈ ধৰি থাকা, মানে ধৰা নাছিলে, একদম পূৰা আগত ডাঙৰ খাই গৈছে। তো এইবাৰ ভালকৈ ধৰি যাব। ইয়াতে মানে এটা বস্তু, আপোনাৰ যদি চাহপাত লাগে ন, টেনশ্যন নাই আৰু বাগানৰ ভিতৰত থাকিলে এই এটা মজা বেলেগ। তো গাইজ এনেকৈ গাড়ী চলাই মজা লাগে বাগানৰ ভিতৰত। মই অলৰেডি যেতিয়াৰ পৰা নগাঁও আহিছোঁ তো এনেকৈ ঘূৰি ফুৰি আছোঁ, মানে অ'ত বাগান এখন ত'ত বাগান এখন, মানে কি বাগানৰ ভিতৰত গাড়ী চলাই ন খুব ভাল লাগে, ধুনীয়া এটা ঠাণ্ডা ভাৱ আহি থাকে। তো বলক আগলৈকে চাই থাকক আপোনালোকে ভিডিঅ'বোৰ। ইয়াতে চাহবোৰ বনাই, য'ত এইবিলাক ঘৰ দেখিছে তাতে চাহবোৰ মানে বনাই চাহপাতটো। তো মানে ভাল লাগে আৰু ইয়াতে আৰু আহি কিনে, আৰু ইয়াৰে মানুহখিনি পূৰা নাম্বাৰ 1 চাহ পায় আৰু এইখিনিয়ে। তো বলক আজিলৈকে আৰু